মুকলি বিহু জোৰানাম বুলি ক'লে আমি ডেকা গাভৰু দুয়োজনৰ হৃদয়ৰ বাৰ্তা বুলি ভাবি লওঁ। আৰু মুকলি বিহুত জোৰানামৰ মাধ্যমেদিয়ে তেওঁলোকে ভাৱ বিনিময় কৰে, প্ৰেম ভালপোৱা বিনিময় কৰে, নিজৰ মন পচন্দৰ ছোৱালীজনী আৰু নিজৰ মন পচন্দৰ মানুহজন বাছি লয়। আৰু মুকলি বিহুখনৰ মূল তত্ত্বই হৈছে যে ডেকা গাভৰুৱে যৌৱনৰ উদাত্ত কণ্ঠেৰে বিহু গাই প্ৰকৃতিক উৰ্বৰা কৰা, পৃথিৱীক শস্যৰ কাৰণে উৰ্বৰা কৰি তোলা। সেয়ে এই জোৰানামবিলাকৰ ছন্দ মিল থাকিব লাগিব আৰু চতুষ্পদী হ'ব লাগিব। এই জোৰানামবিলাকৰ আটাইতকৈ বৈশিষ্ট্যটো এইটোৱেই আছে যে বিহুনামবিলাকৰ চতুষ্পদী হোৱাৰ লগতে জোৰানামবিলাক বৰ যি প্ৰথম শাৰী বা পাছৰ শাৰী প্ৰতিধ্বনিও হয় আৰু শেষৰ শাৰীত নিজৰ মনৰ ভাৱটো প্ৰকাশো কৰে। ঠিক তেনেকুৱা এষাৰ মই মুকলি বিহু ডেকা গাভৰু জোৰানাম গাব বিচাৰিছোঁ। নৈ ঘূৰণীয়া সুতে পকনীয়া মৰমৰ বিহুৱা দুবিতে বান্ধিলে ডকা। অতি সতেৱতী নহবি নাচনী মৰমৰ নাচনী হাতত নাই কিয়া টকা। ঠিক মানে বিহুৱাজনে তেনেকৈ গোৱাৰ পিছত আকৌ বিহুৱতীসকলৰ মাজৰ পৰা ছোৱালী ঝুমৰ পৰাও আহিব, মুগাৰে মেখেলাই কঁকালটি কাটিলে মৰম নহয় জলাজুৰ ৰেচমে কাটিলে ভৰি। অতি সতেৱতী নেদেখিবি চেনাইটি অতি সতেৱতী নেদেখিবি চেনাইটি মৰম নহয় জলাজুৰ নেযাওঁ তলে পোনত ধৰি। ঠিক খেতিলৈ গায়, খেতিৰ লগতো তেনেকুৱা ঢেৰ জোৰানাম গায়, যেনেকৈ ধানে দায়ে গহলাই মৰম পাছলৈ নাচালা বেয়া লাগে ক'বলৈ মৰম এৰিলা চেনেহৰ থোক। সেই বামে পাইলা খুটি মৰম যিদৰে এৰিলা বেয়া লাগে ক'বলৈ মৰম সেইদৰে এৰিলা মোক। আচলতে খেতি বাতিৰ এই ছবিবিলাক জনজীৱনৰ লগত সাঙুৰ খাই আছে, সেইবিলাকক উপমা হিচাপে লৈ বেছি ধৰণৰ বিহুনামবোৰ গাইছিলে। ছোৱালীয়েও গাইছিলে, দৰ পথাৰতে মৰম ধানে দাই আছিলোঁ বেয়া লাগে ক'বলৈ মৰম ঢিলা চকলীয়া মুঠি আলি কেঁকুৰিতে মৰম তোমাকে দেখিলোঁ বেয়া লাগে ক'বলৈ মৰম দলিয়াই পেলালোঁ কাচি। আচলতে ইজনে সিজনক লগ পাবলৈ বা তেওঁলোকৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰা যিটো মাধ্যম সেয়া হৈছে জোৰানাম। আৰু এনেকুৱা জোৰানামবিলাকে আমাৰ এই যে ডেকা গাভৰু ৰাতি বিহু, লগ বিহু, মুকলি বিহু বুলি কয় এতিয়া, এই বিহুখনি অতি আকৰ্ষণীয় হৈ আছে। এই আকৰ্ষণটো আমি যাতে কেতিয়াও এৰি যাব নালাগে, মই ইয়াকে ক'ব বিচাৰোঁ।